আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল প্ৰাণজিৎ দাসলৈ। আৰু যদি মোৰ চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ এই ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আহকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাম। অ ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাম। অ ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। ভাওনাতে শংকৰ, কীৰ্তনতে শংকৰ, শংকৰ দশমৰ পাত, হাজাৰী ঘোষাৰে মাধৱ বৰাৰ পোক পাবা বৰ। মহাদেৱ আহিছে, ডমৰু বজাইছে, ও হৰি ভিক্ষানো মাগিছা কি? আর ভিক্ষা মই মাগা নাই হেমবন্ত ৰাজা, মাগিছো তোমাৰ জি, মাগিছো তোমাৰ জি। কৃষ্ণ নাম মুখে লোৱা, হৰিৰ কীৰ্তন কৰা, কৃষ্ণ নাম মুখে লোৱা, হৰিৰ কীৰ্তন কৰা, শুদ্ধ চিতে লোৱা হৰিৰ নাম, তেহে পাবা বৈকুণ্ঠতে স্থান।
আছে ধৰ্ম সংসাৰ